নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম অসমৰ লগতে উত্তৰ পূব ভাৰতৰ সবাতোকৈ ধনী ইউটিউবাৰজনৰ বিষয়ে। কোন এই ধনী ইউটিউবাৰজন? সাধাৰণতে অসমৰ সকলোতকৈ ডাঙৰ বা জনপ্ৰিয় ইউটিউবাৰ বুলি ক'লে আমাৰ মনলৈ আমাৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱা, বিকাশ চেত্ৰী, বিকাশ আমিনৰ কথা মনলৈ আহে। কিন্তু ইয়াৰ উপৰিও আৰু এজন ইউটিউবাৰ আমাৰ অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত মুস্তাফিজুৰ ৰহমান, যাক আমি ভাইটি মিউজিক কোম্পানী ইউটিউব চেনেলৰ দ্বাৰা চিনি পাওঁ। এসময়ত বেলেগৰ মোবাইলেৰে ভিডিঅ' বনাই হ'লগৈ অসমৰ সবাতোকৈ ছাবস্ক্ৰাইব থকা ইউটিউব চেনেলৰ মালিক। জানিবলৈ পোৱা মতে মুস্তাফিজুৰ ৰহমানৰ নিকনেম হ'ল ভাইটি। ভাইটিৰ এই আছে সৰ্বমুঠ 9টা চেনেল। প্ৰত্যেক চেনেলতে আছে মিলিয়নৰ ঘৰত ছাবস্ক্ৰাইব। মুখ্য চেনেল বুলি ক'বলৈ গ'লে সাধাৰণতে আমি ভাইটি মিউজিক কোম্পানী আৰু ভাইটি মিউজিক গ্লেমাৰ বুলি ক'ব পাৰোঁ। এই দুয়োটা চেনেলতেই আছে প্ৰায় 50 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ। কিন্তু এই দুয়োটা চেনেলেই হ'ল হিন্দী ভাষী চেনেল, সেয়েহে আমি অসমৰ যুৱক বুলি তেওঁক ভালদৰে নাজানো। ইমান ডাঙৰ ইউটিউবাৰ হোৱাৰ পিছতো কিন্তু সকলো কাম অৰ্থাৎ কেমেৰা, এডিটিং আৰু ডাইৰেকশ্যন নিজেই কৰে। কিছু বছৰ আগলৈকে যাৰ হাতত চাইকেল এখনো নাছিল, তাৰ হাততেই আছে এতিয়া 85 লাখ টকীয়া মাৰ্চিডিজ। ইনকাম বুলি ক'বলৈ গ'লে এটা ৰিপৰ্টত তেওঁ কোৱা মতে এমাহতেই কিনিব পাৰে 2খনকৈ চি ক্লাছৰ মাৰ্চিডিজ, অৰ্থাৎ প্ৰায় 50 লাখতকৈ অধিক টকা ইনকাম কৰে তেওঁ মাহিলী। প্ৰায় 50টা ফেমিলিক দি আছে কৰ্মসংস্থাপন। লগতে 3জন আৰ্টিষ্টক তেওঁ গিফ্ট কৰিছে 3খন 4চকীয়া গাড়ী আৰু এজনক প্ৰায় 7 লাখ টকাৰ চেক প্ৰদান কৰিছে। শুনিবলৈ পোৱা মতে তেওঁ এটা নিজে নিউজ চেনেলত কৈছিল যে অহা কিছুদিনৰ ভিতৰত তেওঁ হেনো বনাব এখন হিন্দী চিনেমা আৰু এই চিনেমাখনৰ বাজেট বুলি ক'বলৈ গ'লে প্ৰায় 1 কৰোৰ টকাতকৈ অধিক হ'ব বুলি তেওঁ কৈছিল। এয়াই আছিল অসমৰ লগতে উত্তৰ পূব ভাৰতৰ সবাতোকৈ ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান, যাক আমি ভাইটি বুলি জানো। যদি ভিডিঅ'টো ভাল লাগিল দেন লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ফেক্ট জানিবলৈ আমাৰ এই আছামিজ ফেক্টেড চেনেলটো ছাবস্ক্ৰাইব কৰিব।